নমস্কাৰ। মোৰ কথাখিনি ভালকৈ শুনিব। প্ৰত্যেক দেওবাৰে ৰবিবাৰে এটা ৰেডিঅ' ধাৰাবাহিক আহে, যিটো ধাৰাবাহিকৰ নাম হৈছে মন কি বাত। সেই ধাৰাবাহিকটোৰ নাম হৈছে মন কি বাত। সেই মন কি বাতত আমাৰ ভাৰতৰ মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মন কি বাতত নিজৰ বক্তব্য ৰাখে আৰু জনসাধাৰণে সেই বক্তব্য বৰ আগ্ৰহেৰে শুনে। এইবাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ অসমৰ হাৰগিল্লাৰ বিষয়ে দুই এষাৰমান কৈছিল। মই সকলো জনসাধাৰণকে মই ক'ব বিচাৰোঁ যে আপোনালোকে মন কি বাত যিহেতু আপোনালোকে শুনে, সেইবাবে মই এই কথাটোৱে আপোনালোকক জ্ঞাত কৰি দিব বিচাৰোঁ যে মন কি বাতত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেওঁ নিজৰ মন্তব্য ৰাখে, কিন্তু জনসাধাৰণৰ মন্তব্য আমাৰ মনৰ কথাটো তেওঁৰ ওচৰলৈ যাবনে? আমাৰ যিবিলাক আমাৰ নিম্ন শ্ৰেণীৰ মানুহ বা আমি দুখীয়া বুলিয়ে কওঁ, সেই দুখীয়া শ্ৰেণীৰ মানুহৰ মনৰ কথাখিনি সেই প্ৰধানমন্ত্ৰীলৈ যাবনে? দেশৰ যিবোৰ সমস্যা হৈ আছে, অৰ্থনৈতিক ব্যৱস্থাৰ পৰা সকলো সমস্যাকে ধৰি সেই সমস্যাসমূহ সেই প্ৰধানমন্ত্ৰীলৈ যাবনে? আচলতে মই ভাবোঁ মন কি বাতত জনসাধাৰণৰ সমস্যাৰ বাবে যদি এটা ফোন নাম্বাৰ বা ট'ল ফ্ৰী নাম্বাৰ যদি খুলি দিলে হয় আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যদি নিজাকৈ যদি সেই ফোনটো ৰিচিভ কৰিল হয়, তেতিয়া আমাৰ মনৰ কথাবিলাক তেওঁক জনাব পাৰিলোঁ হয়। এতিয়া কেৱল আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মনৰ কথাখিনিহে আমি শুনি আছোঁ আৰু আমি এনেকৈ শুনি থাকিব লাগিব নেকি? এই 10টা বছৰ আমি শুনিলোৱে, ময়ো শুনো। মই ভাবোঁ যে এই ধাৰাবাহিকটো, ৰেডিঅ'ৰ ধাৰাবাহিকটো যদি অলপমান সলনি কৰি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এনেকুৱা এটা যদি নিয়ম বনাই দিয়ে যে জনসাধাৰণৰ সমস্যাৰ সমাধানৰ কথাবিলাক আমাক কওক, তেওঁলোকৰ জনসাধাৰণৰ মনৰ কথাবিলাক আমাক কওক, আমি সেই সমস্যাবিলাক সমাধান কৰিম। আজি ধৰি লওক 6 জুনৰ পৰা আজি একদম 24টা দিনেই হ'ল দিল্লীত যন্তৰ মন্তৰত কক্ৰজ জনতা পাৰ্টিৰ ষ্টুডেণ্টবিলাকে ক'ম আমি, নীটৰ পৰীক্ষাৰ যিহেতু প্ৰশ্ন ফাদিল হোৱালৈ তেওঁলোকে আজিও আন্দোলন অব্যাহত ৰাখিছে। আজিও তেওঁলোকে মনৰ কথা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত খুলি ক'ব পৰা নাই। অসমৰ কথা যদি মই কওঁ, বিজেপিত থকা বহু কাৰ্যকৰ্তা আজি তেওঁলোকে বিজেপিৰ পৰা ওলাই নিজা দল খুলিব বিচাৰিছে। সেই চিন্তাধাৰাবিলাকো যদি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ওচৰলৈ আমাৰ জনসাধাৰণৰ মাধ্যমেৰে গ'লহেঁতেন, আমি আকৌ ভাল পালোহেঁতেন। এতিয়া বৰ্তমান মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মনৰ কথাহে আমি শুনি আছোঁ। আমাৰ মনৰ কথা তেখেতে কেতিয়া শুনিব? সেইবাবেই আমি সকলো জনগণ বা জনসাধাৰণে এনেকুৱা এটা ব্যৱস্থা ল'ব লাগে যে প্ৰধানমন্ত্ৰীক আমি সকলোৱে লিখিব লাগে যে আমাৰ যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক যাতে প্ৰধানমন্ত্ৰীও যাতে আমাৰ সমস্যাবিলাক, মনৰ কথাবিলাক, সমস্যা বুলি নহয় যিকোনো মনৰ কথা যাতে আমি তেওঁৰ লগত আদান প্ৰদান কৰিব পাৰোঁ, সেই ব্যৱস্থাবিলাক যাতে এটা ব্যৱস্থা কৰি দিয়ে। ট'ল ফ্ৰী নাম্বাৰ এটা আছে, কিন্তু থাকিলে কি হ'ব, বহু সময় ফোন কৰিলেও বা মেছেজ কৰিলে বা তেওঁ নিজৰ ভইচ কলটোহে ৰেকৰ্ডিং কৰিব পৰা যায়। কিন্তু এটা যদি ট'ল ফ্ৰী নাম্বাৰ থাকিলে সম্পূৰ্ণৰূপে কল চেণ্টাৰৰ নিচিনা, তেতিয়া এটা বেছি ভাল ফল হয়। গতিকে মই ইমানতে সমাপ্ত দিলোঁ ভিডিঅ'টো। আপোনালোকে ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব, সকলোলৈ পঠিয়াব। ধন্যবাদ।